সাবস্ক্ৰাইব কৰিব মাধুৰ্য বৰা চেনেলটো লগতে কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে আপুনি আমাৰ নটিফিকেশ্যন সকলোতকৈ আগত পায় ধন্যবাদ নমস্কাৰ মই মাধুৰ্য বৰা আপোনালোক সকলোকে মোৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ আমাৰ এটা বিশেষ অনুষ্ঠান জ্ঞান বিজ্ঞান বিভিন্ন জনা নজনা কথাই আমাৰ এই অনুষ্ঠানটো আৰম্ভ কৰা হয় বলক আমাৰ ভিডিঅ'টো মাজলৈ যাওঁ কালি আপোনালোকৰ আগত মই 5টা প্ৰশ্ন লৈ আহিছিলোঁ আপোনালোকক সেই 5টা প্ৰশ্ন উত্তৰ দিবলৈ কৈছিলোঁ কিন্তু কমেণ্টত কোনো উত্তৰ নাই দিয়া সেইকাৰণে মই সেই 5টা প্ৰশ্নৰ উত্তৰ দিবলৈ আপোনালোকৰ মাজলৈ আজি আহিছোঁ বলক আমি সেই 5টা প্ৰশ্নৰ উত্তৰ কিনো জানো প্ৰথম প্ৰশ্নটো আছিল কোনবিধ জন্তুৱে পানী নেখায় কোনবিধ জন্তুৱে পানী নেখোৱাকৈ জীয়াই থাকিব পাৰে ইয়াৰ উত্তৰ হৈছে আফ্ৰিকাৰ কৃষ্ণকায় মৃগ এই জীৱবিধে পানী নেখায় প্ৰশ্নটো আছিল তাৰ পিছৰ প্ৰশ্নটো আছিল কোনবিধ জন্তুৱে শব্দ কৰিব নোৱাৰে ইয়াৰ উত্তৰটো হ'ল জিৰাফ জিৰাফে কোনো ধৰণৰ শব্দ কৰিব নোৱাৰে পিছৰ প্ৰশ্নটো আছিল কোনবিধ প্ৰাণীয়ে থিয় হৈ শুব পাৰে ইয়াৰ উত্তৰটো হ'ল ঘোঁৰা ঘোঁৰাই থিয় হৈ শুব পাৰে পিছৰ প্ৰশ্নটো হ'ল কোনবিধ জন্তুৰ 4টা পাকস্থলী আছে ইয়াৰ উত্তৰ হৈছে গৰুৰ 4টা পাকস্থলী আছে তাৰ পিছৰ প্ৰশ্নটো হ'ল কোনবিধ প্ৰাণীক মৰুভূমিৰ জাহাজ বুলি কোৱা হয় ইয়াৰ উত্তৰ হৈছে উটক মৰুভূমিৰ জাহাজ বুলি কোৱা হয় ধন্যবাদ এইকেইটা মই আপোনালোকক প্ৰশ্ন কালি আগবঢ়াইছিলোঁ আৰু এইকেইটা উত্তৰ আজি মই আপোনালোকৰ আগত দাঙি ধৰিলোঁ আশা কৰিছোঁ ইয়াৰ ফলত আপোনালোক অলপ হ'লেও উপকৃত হ'ব বলক আজি কেইটামান আপোনালোকক প্ৰশ্ন আগবঢ়াওঁ আজি আপোনালোকক কেইটামান প্ৰশ্ন আগবঢ়াইছোঁ সেই প্ৰশ্নকেইটা হৈছে তাৰ প্ৰথম প্ৰশ্নটো হৈছে থাৰ্মোমিটাৰৰ ভিতৰত ব্যৱহাৰ কৰা পদাৰ্থবিধ কি সেইটো হ'ল আমাৰ প্ৰথম প্ৰশ্ন পিছৰ প্ৰশ্ন হৈছে কাঁহত কি ধাতু থাকে এইটো হ'ল দ্বিতীয় প্ৰশ্ন হৈছে জীৱাশ্ম ইন্ধন বুলিলে কাক বুজা হয় এইটো হ'ল তৃতীয় প্ৰশ্ন নম্বৰ প্ৰশ্ন আটাইতকৈ কঠিন শিল কি এইটো হ'ল আমাৰ 4 নম্বৰ প্ৰশ্ন আটাইতকৈ কঠিন শিল কি 5 নম্বৰ আৰু শেষৰটো প্ৰশ্ন হৈছে বায়ুৰ চাপ জোখা যন্ত্ৰটোৰ নাম কি এইকেইটা প্ৰশ্ন আপুনি যদি জানে আমাৰ কমেণ্ট বক্সত কৰিব কাইলৈ বা তাৰ পিছত যেতিয়া আমি ভিডিঅ' দিওঁ আপোনাৰ শুদ্ধ উত্তৰ যদি আপুনি দিয়ে আমাৰ ভিডিঅ'ত আপোনাৰ নাম পৰ্যন্ত প্ৰকাশ পাব ধন্যবাদ আশা কৰিছোঁ আমাৰ ভিডিঅ'ৰ ফলত আপুনি অলপ হ'লেও উপকৃত হ'ব যদি ভিডিঅ'টো ভাল পাইছে লাইক কৰিব শ্বেয়াৰ কৰিব এণ্ড ছাবস্ক্ৰাইব কৰিব প্ৰেছ দি বেল আইকন থেংক ইউ ফ্ৰেণ্ডছ আৰু আপোনালোকে আমাক সদায় আগুৱাই যোৱাত সহায় কৰি যাব আশা কৰিছোঁ আপোনালোকৰ পৰা ধন্যবাদ